ফ্ৰেণ্ডছ, মই আফজাৰুল ইছলাম লাৰ্ণফাষ্টৰ এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লেটছ বিগিন। নমস্কাৰ। প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পঠন দক্ষতা বৃদ্ধিৰ বাবে শিক্ষকসকলে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰি আহিছে যদিও আমাৰ বিদ্যালয়সমূহত সাধাৰণভাৱে যি ধৰণে স্বৰবৰ্ণ অথবা ব্যঞ্জনবৰ্ণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়া যায়, ছাত্ৰ ছাত্ৰীসকলে বৰ্ণ পৰিচয় কিন্তু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু তেওঁলোকক এই একঘেয়ামী পদ্ধতিৰ সলনি আমি যদি গীত-মাতৰ প্ৰক্ৰিয়াৰে তেওঁলোকৰ মনোৰঞ্জন হোৱাকৈ কিবা পদ্ধতিৰে কৰিব পাৰোঁ, তেতিয়াহ'লে কিবা ফলাফল পোৱা যাব বুলি আমি আশা কৰোঁ। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমটি কবিতা কেৱল ব্যঞ্জন বৰ্ণ, য'ত স্বৰচিহ্নৰ ব্যৱহাৰ হোৱা নাছিল, সেই গীতটি যদি আমি ছাত্ৰ ছাত্ৰীসকলক আমি আবৃত্তি কৰাওঁ বা গীতৰ আকাৰে যদি আমি পঠনৰ ব্যৱস্থা কৰোঁ, নিশ্চয় ফলাফল পোৱা যাব যেন লাগে। গতিকে আমি নিৰ্দিষ্ট বৰ্ণটোত আমি জোৰ দি পেলাই সেই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ। চাওঁচোন কি হয়। ভিডিওটো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আপুনি শিক্ষা বা কেৰিয়াৰৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ, জয় অসম।